কালি মই চুপা-চুপি চিনেমাখন চালোঁ। চিধা কথাত মই চিনেমাখন চাই ভালো পালোঁ, দুখো লাগিলে, মোৰ হাঁহি উঠিলে আৰু মোৰ খঙো উঠিলে। কিন্তু হাঁহি, দুখ, ভাল, খং মোৰনো কিয় উঠিলে আপোনালোকক এই ভিডিঅ'টোত জনাম স্পইলাৰ নিদিয়াকৈ। আৰু ভিডিঅ'টো চাই আপোনালোকে এইটো ডিচাইড কৰিব পাৰিব যে আপোনাৰ পকেটৰ পইচা খৰচ কৰি চুপা-চুপি চিনেমাখন চাবলৈ যোৱাটো উচিত নে অনুচিত। চিনেমাখন চাই বহুতে ভাল লাগিলে, কিন্তু চিনেমাখনৰ কাহিনীটো এনেকুৱা নহয় যে বহুত কিবা এটা আপুনি পাব। কিন্তু সেই সৰু কাহিনীটোকে চিনেমাখনত যেনেধৰণে প্ৰেজেণ্ট কৰিছে আপুনি হাততালি নবজোৱাকৈ কিন্তু থাকিব নোৱাৰিব। আপুনি নিজকে নিয়ন্ত্ৰণে কৰিব নোৱাৰিব। কিন্তু এনেকুৱাও নহয় যে গোটেই চিনেমাখন অকল ভালেই, ইয়াত নেগেটিভ কিছুমান পইণ্টো আছে, যিখিনি বিষয় মই আপোনাক জনাম। চিনেমাখন ৱেব ছিৰিজ য'ত শেষ হৈছিলে তাৰ পৰাই কণ্টিনিউ কৰা হৈছে। যদি আপুনি ৱেব ছিৰিজখন চোৱা নাইকিয়া তেতিয়াহ'লে চিনেমাখন বুজি পোৱাত অসুবিধা হ'ব। এটা গানৰ জৰিয়তে চিনেমাখনত ৰিৱাইণ্ড কৰা হৈছে সেই আগৰ কাহিনীসমূহ, কিন্তু তথাপিতো যদি আপোনালোকে ৱেব ছিৰিজখন নাচায় তেতিয়াহ'লে এই চিনেমাখন বুজি পোৱাত অসুবিধা হ'ব। কমল লোচনে যে কৈছিলে তেওঁৰ এটা কাহিনী আছে বুলি শেষত ৱেব ছিৰিজখনৰ, সেই কাহিনীনো কি আছে আপোনালোকে এই চিনেমাখনত জানিব পাৰিব। কমল লোচনৰ যি ৰোল আছে, যিটো কেৰেক্টাৰ আছে চিনেমাখনত, সেইটো দেখি আপোনাৰ কৈছোঁ নহয় মানে ৱাও শব্দটো মুখৰ পৰা ওলাব, লগতে আপোনাৰ মাজে মাজে খঙো উঠিব। ৱেব ছিৰিজখনত যে দেখিছিলে সেই ৰং নাম্বাৰত প্ৰেম কৰা, সেই মাষ্টৰনীৰ লগত প্ৰেম কৰা, আকৌ সংগীতাই দীপকক ভাল পাবনে নাপায় শেষলৈ গৈ, নে নতুন প্ৰেম বিল্লুক বাছি ল'ব, আৰু তেওঁলোকৰ লগৰ সেই বগু আৰু হীৰামণিৰ প্ৰেম কাহিনী কি হ'ব, জয়ন্ত চালফাই সিহঁতক বিয়া পাতিবলৈ দিবনে নিদিয়ে, ইয়াৰ লগতে উৰ্মিলা বৌৰ কথা যেতিয়া তেওঁৰ গিৰিয়েকে গম পাব যে তেওঁ এনেকুৱা ধৰণৰ কিবা কাণ্ড কৰি আছে, তাৰ পিছত তেওঁৰ লগত কি কৰিব নকৰে, এই সকলোবোৰৰ কথা চিনেমাখনত আপোনালোকে সুন্দৰকৈ জানিব পাৰিব। কাহিনীটো এটা পঞ্চায়তৰ মাজত ঘটা ঘটনাক লৈ বনোৱা হৈছে। চাই থাকোঁতে আপোনাৰ এনেকুৱা লাগিব যেন আপুনি অসমত ঘটা সেই ঘটনাবোৰ চাই আছে। নেতাই দিয়া সেই ভুৱা বা মিছা প্ৰতিশ্ৰুতিসমূহ যে জিকিলে বাইক দিম, ৰাস্তা বনাই দিম, ঘৰ বনাই দিম, এনেকুৱা ধৰণৰ গাঁও এখনৰ ভিতৰত হোৱা সেই আগৰ দিনৰ কলা অধ্যায় এটা যিটো গোপন হৈ আছিলে, তাৰ ওপৰত এই চিনেমাখন বনাইছে। আৰু চিনেমাখনৰ লাষ্টত আপুনি এনেকুৱা এখন মুখ দেখিবলৈ পাব, যিখন মুখ দেখাৰ পাছতে সমগ্ৰ চিনেমা হলেই পাগলৰ দৰে হৈ পৰিব। ইয়াৰ পৰাই অনুমান লগাব পাৰি যে ডাইৰেক্টৰ প্ৰণৱ ভৰালীয়ে কিটো লেভেলত বনাইছে চিনেমাখন। যেনেকৈ ৰঘুপতি আৰু বিদুৰভাইৰ সময়ত SUVৰ নামত টিকেট বিক্ৰী হৈছিলে, ঠিক তেনেদৰে এতিয়াৰ পৰা হয়তো প্ৰণৱ ভৰালীৰ নামতো টিকেট বিক্ৰী হ'বলৈ আৰম্ভ কৰিব অসমীয়া চিনেমা জগতত। আৰু এই চিনেমাখনৰ এটা কেৰেক্টাৰ হৈছে অৰুণ নাথ ছাৰৰ। আৰু অৰুণ নাথ ছাৰৰ যিটো কেৰেক্টাৰ, এই কেৰেক্টাৰটোৰ এক্টিং দেখি আপুনি কৈছোঁ নহয়, আপোনাৰ মানে এনেকুৱা লাগিব নহয়, এনেকুৱা লেভেলৰ এক্টিং মানে অসমতো কৰিব পাৰে। আপুনি নিজকে অসমীয়া বুলি প্ৰাউড ফিল কৰিব যে অসমত এনেকুৱা এজন এক্টৰ আছে যিয়ে এনেকুৱা লেভেলত এক্টিং কৰিছে। অৰুণ নাথ ছাৰৰ যিটো নেগেটিভ ৰোল আছে, মোৰ ছাইডত বহা সেই 25-30 বছৰীয়া ল'ৰাকেইটাৰ সেই যিটো খং তেওঁৰ কেৰেক্টাৰটো লৈ, সেই খং তেওঁলোকৰ দেখিবলৈ পোৱা গৈছিল। মানে এনেকুৱা লেভেলত তেওঁ এক্টিং কৰিছে। চিনেমাখনৰ মিউজিক বহুত বেছি ভাল হৈছে, আৰু তাৰ লগতে চিনেমাখনৰ এডিটিঙো বহুত ভাল হৈছে। আৰু তেনেকৈ যদি আপোনালোকে এডিটিঙো চাই চিনেমাখনৰ, বহুত স্মুথলি কৰিছে, আপোনাৰ চকুকেইটাত কষ্ট অকণো নাপায়। আৰু মই এইটো কথা দিব পাৰোঁ যে উদিত্য কুমাৰ ভট্টাচাৰ্যৰ নাম আপোনালোকে আহিবলগীয়া সময়ত চিনেমা জগতত হয়তো শুনিবলৈ পাই থাকিব। আপোনালোকে যদি চুপা-চুপি নাচায় তেতিয়াহ'লে হাঁহৰ মাংসৰ সোৱাদেই নাপাব। তাতে আকৌ উৰ্মিলা বৌৰ হাতেৰে বনোৱা মাংস, সঁচাকৈ বৰ বেছি সোৱাদ হৈছিল মাংসকণ। মই যদি নেগেটিভ পইণ্টৰ কথা ক'বলৈ যাওঁ, ৰূপ, চানু, দীপকৰ চৰিত্ৰটোৰ কথা ক'বলৈ যাম, তেওঁলোক সেই স্কুলত পঢ়ি থকা পোৱালিটোৰ নিচিনাই লাগিলে। সিহঁত এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰা, তাতে আকৌ জেলতো থাকি আহিছে। সেইটো হিচাপত সিহঁতৰ যিমানখিনি এক্সপিৰিয়েঞ্চ হ'ব লাগিছিলে, যিমানখিনি তেওঁলোকৰ হ'ব লাগিছিলে, সেইটো চিনেমাখনত কিন্তু দেখা পোৱা নগ'লে। সেইকাৰণে মোৰ এনেকুৱা লাগিলে যে তেওঁলোকৰ সেই চৰিত্ৰকেইটা মিচিয়ৰ যেন দেখুওৱা হৈছে। আপুনি যেতিয়া চিনেমাখন চাই থাকিব, আপুনি হয়তো এইটো অনুমান কৰিব পাৰিব যে চিনেমাখনৰ যিটো ক্লাইমেক্স, সেই ক্লাইমেক্সটো যদিও ভাল হৈছে, তথাপিতো কোনোবাখিনিত হয়তো কিবা এটা যেন কম অনুভৱ কৰিব আপুনি। কাৰণ চিনেমাখন যিটো ষ্টেণ্ডাৰ্ডত চলি গৈ আছিল, চিনেমাখনে এটা ভাল ক্লাইমেক্স ডিজাৰ্ভ কৰে। বাকী মই চিনেমাখনক 5ৰ ভিতৰত 4.5 ষ্টাৰহে দিম। আপুনি চিনেমাখন চাবলৈ যাবনে নাযায়, আৰু চিনেমাখন যদি চালে আপুনি কিমান ষ্টাৰ দিব কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।